মোৰ দেৱাসৰ ইউটিউব চেনেলত আপোনালোক চবকে পুনৰবাৰ স্বাগতম জনাইছো আৰু বন্ধুসকল মই দেৱাসী চাইট আৰু আপোনালোকে চাই আছে নিজৰ আপোন চেনেল দেৱাসৌ। So friends, আজি মোৰ ইমান মনটো ভাল লাগিছে যত নেকি কাৰণ বন্ধুসকল আপোনালোকে থাম্বনেল চাই গম পালে চাগে মোৰ থাম্বনেলটোত মই দি দিছিলো গৈ মোৰ কমিউনিটি পোষ্ট ঢালিব পৰা হল গাইজ। হয় বন্ধুসকল মোৰ 500 সাবস্ক্ৰাইবাৰো হোৱা নাই এতিয়ালৈকে আৰু মোৰ 1000 সাবস্ক্ৰাইবাৰো হোৱা নাই 1k সাবস্ক্ৰাইবাৰো হোৱা নাই গাইজ। যদিও মোৰ কমিউনিটি টেপ এনেবল হৈ গল গাইজ, নিজে এনেবল হৈ আছিলে তো মই গাইজ মানে পোষ্ট দি দিলো আৰু কমিউনিটিত যে আপকামিং ভিডিঅ' গাইজ। ৰাম ৰাম গাইজ মোৰ আজি ইমান মনটো ভাল লাগিছে কি ক'ম আৰু গাইজ। মোৰ দুখাতি পেলাই দিলো, মোৰ দুখাতি কণ ক'ৰবাত দুখ লাগিলে নেকি? নাই লগা চাগে, ক'ব নোৱাৰিতো মানে সিহঁতৰ মাত নাই চাত নাই একো শুনিব নোৱাৰে। চ' দুখ লাগিলে বা বুলি সুধিছোঁ কিন্তু একো কথা কোৱা। চ' বন্ধুসকল আপোনালোকে শুনি আচৰিত হৈছে জাগে যে 500 সাবস্ক্ৰাইবাৰ 1k সাবস্ক্ৰাইবাৰ হোৱা নাই কিন্তু কেনেকৈ কমিউনিটি টেপ এনেবল হৈ গ'ল। হয় বন্ধুসকল মই আপোনালোকক সেইটো চবটো কথা আপোনালোকক জনাই দিছোঁ বন্ধুসকল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু আপোনালোকে যদি আমাৰ চেনেলটিত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ, নাপাহৰিব। তেন গাইজ আচল কথাটোলৈ আহোঁ বলক এইখিনি অলপ যাওঁ। গাইজ আজি হ'ল ছানডে দেওবাৰ, মোৰ আজি কম্পিউটাৰ ক্লাছ নাই। মই কি কথা কৈ আছোঁ গাইজ, আচল টপিকটোলৈ আহোঁ ৰ'ব। ইয়াত কি আহিছে ন'টিফিকেশ্যন এটা আহিছে। চ' বন্ধুসকল কথাটো এনেকুৱা যে ইউটিউবে এনেকুৱা ভাল কাম কৰি আছে যে মানে সৰু সৰু ক্ৰিয়েটাৰ কিছুমান আছে, ময়ো সৰু ক্ৰিয়েটাৰ, সিহঁতে মাজতে ইউটিউব এৰি গুচি যায় য'ত নেকি সিহঁতে তেতিয়া সফলতা লাভ কৰিব নোৱাৰে। কাৰণ এজন সৰু ক্ৰিয়েটাৰে 1 বছৰ 2 বছৰ এনেকেই মানে এনেই সি কষ্ট কৰি থাকিব, মানে কি সি ভিডিঅ' বনাই থাকিব। তো তাত যেতিয়া তেওঁ সফলতা প্ৰাপ্ত নকৰে, সফলতা লাভ নকৰে, চ' তেতিয়া তেওঁৰ চেনেলটো এৰি গুচি যায়। হয় বন্ধুসকল ইউটিউবৰ ফালৰ পৰা সৰু ক্ৰিয়েটাৰবিলাকৰ বাবে এনেকুৱা এটা ভাল কাম কৰি দিছে য'ত নেকি 500 ছাবস্ক্ৰাইবাৰ নোহোৱাৰ আগতে 400 বা 300 ছাবস্ক্ৰাইবাৰতো আপোনাৰ কমিউনিটি টেপ এনেবল হ'ব পাৰে। সেইটো লাহে লাহে ভাইৰেল হৈছে গৈ। কমিউনিটি টেপ আপোনালোকে দিব পাৰিব, 1k নালাগে না 5k, মানে কি 500 ছাবস্ক্ৰাইবাৰ নালাগে। মোৰতো চাওক, মোৰতো এতিয়ালৈকে 500 ছাবস্ক্ৰাইবাৰ হোৱাই নাই কিন্তু মোৰ 467 ছাবস্ক্ৰাইবাৰতে মোৰ এতিয়া কমিউনিটি টেপ এনেবল হৈ গ'ল। মই ভবা নাছিলোঁ যে মই ভিডিঅ'টো চাইছিলোঁগৈ, মই এজন ইউটিউবাৰ আছে, চ' সি মানে টেকনিকেল ভিডিঅ' বনায় হিন্দীতে। চ' মই তেওঁৰ ভিডিঅ' চাইছিলোঁগৈ, বোলে আপোনাৰ 300 ছাবস্ক্ৰাইবাৰতে বোলে কমিউনিটি টেপ ওলাইছে। আকৌ ন'টিফিকেশ্যন আহিছে, কমিউনিটি টেপ ওলাইছে। আৰে বা মই আকৌ ইমান মানে মোৰ মনটো বেয়া লাগি থাকিল নহয়, মানে কি তেতিয়া মোৰ কমিউনিটি টেপ এনেবল কৰা নাছিলেতো। আৰে 300 ছাবস্ক্ৰাইবাৰতে যদি কমিউনিটি টেপ এনেবল, তেনেহ'লে মোৰতো 400 এবভ হৈ গ'ল, তো মোৰতো কিয় হোৱা নাই সেইটো ভাবি মানে মোৰ মানে শুবই নোৱাৰিছিলোঁগৈ। চ' বন্ধুসকল ঈশ্বৰৰ চাগে মোৰ মনৰ কথা শুনিলে, চ' সেইকাৰণে কমিউনিটি টেপ আজি মোৰ এনেবল হৈ গ'ল, নিজে হৈ গ'ল। মই একো কৰা নাই, আপোনালোকেও একো কৰিব নালাগে, আপোনালোকৰ তাত এনেই এনেবল কৰাই থাকিব কমিউনিটি, য'ত নেকি আপুনি এক্টিভ একো কৰিব নালাগে, আপুনি লাইকে থৈ দিব লাগে, আপোনাৰ এনেই কমিউনিটি টেপ এনেবল হৈ যাব। আপুনি চেষ্টা কৰিয়ে থাকক। দেন থেংকছ ফৰ ৱাচিং। সফলতা পাবই আপোনালোকে, ময়ো পাম, ময়ো এটা পালোগৈ কমিউনিটি, যিটো নেকি মই মানে কমিউনিটিটোকে বহুত আশা কৰি আছিলোঁ। চ' গাইজ মোৰ কমিউনিটি টেপ ওলাই গ'ল, আপোনালোকেও সফলতা পাব, আপোনালোকে চেষ্টা কৰি থাকক। এণ্ড থেংকছ ফৰ ৱাচিং, বাই বাই, আৰু লগ পাম পাছৰ এটা ভিডিঅ'টো গাইজ।